আপোনালোকক এনেকৈ ৰাখিছোঁ, এতিয়া ভাল হৈছেনে নাই? থাকি যাব আগলৈকে। আমাৰ ঘৰলৈ যিমান মানুহ আহে আপোনাৰ লগত সেইবিলাক চব ৰাখি দিছোঁ। তাৰপিছতে আকৌ হেৰি কি বুলি কয়, কথাও পাতিবলৈ পাইছে। আপুনি ফোনো চাবলৈ জানে, আপুনি ফোন চাব জানে হয় নাই? চবে নাজানে নহয়। আপুনি যে এইটো বয়সলৈকে ফোন চাব জানে আকৌ, চবে নাজানে আকৌ আপোনাৰ বয়সৰ মানুহে হয় নাই? সেইটোকে কান্দিব লাগে নি? সৰু ছোৱালী নহয় নহয় আপুনি, নেকান্দিব আকৌ। আপোনাক মৰম কৰোঁ নহয় মই, আপোনাক মই মৰম কৰোঁ নাই? নকৰে বুলি কৈছে মই কাৰোবাৰ আগত কিবা কৈছোঁ কৈ নিদিম। আপুনি গাভৰু হওঁতে এনেকুৱা নহয় নহয়, আপুনিচোন খোজকাঢ়ি সকাম নিকাম চব খাই ফুৰে হয় নাই? পিঠাও খুন্দে চব কৰে। এতিয়া বুঢ়ী হ'ল কাৰণেহে, লাখুটিও বহুত দিন লোৱা নাছিলে বাৰু, এতিয়াহে খোজকাঢ়ি নিজেচোন এতিয়াচোন গাও ধুব পাৰে, কাপোৰো ধুই আছে, নিজৰ গৰম পানীও কৰে, চাহো বনাই খায়, চব কৰেই দেখোন। একো নহয়, আপোনাৰ অকল উশাহ লোৱাতহে প্ৰব্লেম হয়, প্ৰেছাৰ আছে আৰু সেইটোৱে আৰু। চাহ বনাবলৈ হ'ল? বনাই দিওঁ ৰ'ব, মই বনাই দিছোঁ।